আজি আমাৰ হালপতি খানা খোৱা, যিহেতু প্ৰতি বছৰে জানুৱাৰী 7 তাৰিখে হালপতি খানা খাম বুলি কোৱা আছিলে আৰু সকলোৱে আজি আহিলে। চাওকচোন মানে সকলোৱে মানে এনেকৈয়ে মিলিজুলি এসাঁজ খাবলৈ কিমান ভাল লাগে নহয়নে বাৰু। আৰু এইফালে চাওক মানে সকলোকে অকণমান দেখাই দিছোঁ। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। আজি যাবলৈ আছোঁ আমাৰ হালপতি খানা আছে। আমি আহি আছোঁ খোজকাঢ়িকে, মানে বহুডোখৰ যাব লাগে, ভিনদেউহঁতৰ ঘৰত খাম। আৰু এইফালে হৈছে আমাৰ বেটা, মই বাইদেউহঁতৰ লগত আহি আছোঁ। আৰু যিহেতু আহি পাই গ'লোঁ, এইফালে হাঁহ চফা কৰাইছে, যিহেতু 7টা হাঁহ চফা কৰি আছে দেই। হাঁহকেইটা চফা কৰি থকা দি ভাবিলোঁ আপোনালোকক অকণমান দেখাই দিওঁ বুলি। আৰু এনেকৈয়ে হাঁহকেইটা ভিনদেউহঁতে চফা কৰি আছে। আৰু যিহেতু হাঁহ চাহ কটা হৈ গ'ল মানে, আৰু আমি কাটি আছিলোঁ শাকখিনিও কটা হৈ গ'ল। আৰু এতিয়া মই চালাড বনাই আছোঁ। আৰু এইফালে চাওক বনাই আছে হাঁহ মাংসৰ বনাই আছে, আৰু এইফালে গাহৰি মাংস লাই শাক বনাই আছে দেই। এইখিনি হৈ গ'ল হাঁহ মাংসখিনি, আৰু এইফালে বনাই আছে গাহৰি মাংসখিনি। আৰু যিহেতু বনাই মেলি আজৰি হৈ গ'ল, সৰু সৰু ল'ৰাখিনিও ভোক লাগিছে, সিহঁতক খাবলৈ বুলি দিয়া হৈছে। আৰু সৰু ডাঙৰ সকলোকে বহিবলৈ দিয়া আছে দেই একেলগতে। আৰু এইফালে চাওক মানে আমাৰ হালপতিখিনি কিমানখিনি বাই ভনী কিমান আছে আপোনালোকক দেখাই দিছোঁ দিয়া। আৰু যিহেতু আহিবলৈ বহুতখিনি বাকীও থাকিলে, আহিব নোৱাৰিলে 3-4জনীমান, আৰু বাকীখিনি যিখিনি আহিছে আমি সেইখিনি আজি খানা খাইছোঁ। আৰু এইফালে চাওক মানে কি খাইছোঁ।